স্পাইল পটেটো খাই হা খাব পাৰিছ হা আৰু তুমি খাব পাৰিছা নাই খাব পাৰিছা নাই মোক হেল্প কৰা কি কৰিছা কি বেকাৰ লগৰীয়া এভৰিৱান কি খবৰ সকলো আশা কৰো সকলো ভালে আছে আমি দুইটাও ভালে আছে আৰু এটা বস্তু আপোনাক চেক কৰক এই ভিডিঅ'টো মানে ঘৰৰ পৰা অলপ ষ্টাৰ্ট নকৰিলো বাটত কিয় ষ্টাৰ্ট কৰিলো কৈ আছো শুনক কিন্তু ষ্টাৰ্ট কৰিব লগা আছিলেই বাৰুতে এইটো চাওক ৰেইনবো কি মজা লাগি আছে এইটো কেমেৰাত ভালকৈ ধৰিব পাৰিছেনে গম নাপাওঁ আৰু ওচৰৰ পৰা দেখি বহুত বেছি মানে ভাল লাগি আছে আৰু মানে হঠাৎ ক'লৈ যাওঁ জানেনে আমি মানে কি হ'ল মোৰ কাইলৈ ভাইটিৰ মানে বাৰ্থডে হয় ত' মানে মই কাইলৈ আছিলে বুলি গম নাপাওঁ 27 আগষ্টত আছে বুলিয়ে গম পাইছিলোঁ কিন্তু যে দাদাই ফোন কৰি মাতিলে যে কাইলৈ তাৰ ভাই মানে বাৰ্থডে হয় চ' মানে এতিয়া কাইলৈ ৰাতিপুৱা যোৱা কথা আছিল কিন্তু ই ক'লে কি যে আজিয়ে যাবলৈ আছোঁ এতিয়ালৈকে মাহঁতে মানে গমেই নাপায় আমি যে গৈ আছোঁ বুলি একদম এইফালে ধুনীয়াকৈ এইফালে এয়া ওলাইছে আৰু মানে বাৰ্থডে গিফ্টবোৰ ল'বলগীয়া আছে এইফালে মানুহটো পাহৰি গৈছে মোক চাই গৈছে দাদা একো বেয়া কাম কৰা নাই ব্লগ কৰি আছোঁ এইফালে আৰু বজাৰ কৰিব আছে সৰু সুৰা ভিডিঅ'ত সোমাকেতো কি লওঁ ধুনীয়াকৈ চাই দিব ভিডিঅ'টো আৰু মাহঁতে গম নাপায় যে আমি আজি যাম বুলি আমি দুদিন পিছত যোৱা কথা আছিলে মানে কাইলৈ যোৱা কথা কাইলৈ যোৱা কথা আছিলে আজি গৈ আছোঁ মাহঁতে ঘৰত ছাৰপ্ৰাইজ এটা হ'বতো লেটছ গো গৈ থাকোঁ এতিয়া বলক আৰু এই ৰাস্তাটো ইমানেই স্পীড ব্ৰেকাৰ নহয় ইমানেই স্পীড ব্ৰেকাৰ মানে চাব হা এতিয়া স্পীড ব্ৰেকাৰ অকণমান গৈ মানে স্পীড ব্ৰেকাৰ পায়েই আৰু এনেকুৱা অশান্তি লাগে ৰাস্তাটো গৈ পেলাই তো এতিয়া জল্দি জল্দি গৈ থাকোঁ বেছি কথা পাতি নাথাকোঁ তো টিকলি তুলে মানে বাৰ্থডে গিফ্টটো ল'ব লগা আছে আৰু ইফালে সন্ধিয়াও হ'ব হ'ল আৰু বাইকত দেখিছে নে পূৰা ফুল টেংকি ব'লক এইখিনিতে মই ভিডিঅ'ৰ মাজৰ পৰা অকণমান দূৰত আহিছোঁ বহুতে মোক সুধি থাকে যে মোৰ স্কিনখনৰ কেয়াৰ কেনেকৈ লওঁ তো মই কওঁ শুনক আৰু এটা কথা আপোনালোকক মই ফাৰ্ষ্টতে কৈ লওঁ বহুতে ভাবে যে গৰম আহিলে ছানস্ক্ৰীন ইউজ কৰিব লাগে তেনেকুৱা কথা নহয় মই ঘৰত থাকিলেও বা বাহিৰত গ'লেও মানে ছানস্ক্ৰীন লগাওঁ কাৰণ ছানস্ক্ৰীন বহুত ইম্পৰ্টেণ্ট হয় বহুত মানুহে ভাবে যে ছানস্ক্ৰীন অকল ৰ'দৰ কাৰণেহে আৰু UV ৰাইজ প্ৰটেক্ট কৰা বাকী একো নাই বুলি ভাবে চ' তেওঁলোকক মই ক'ব বিচাৰিছোঁ হয়তো বহুতে নাই না ছানস্ক্ৰীনে আমাক ছানস্ক্ৰীন কেঞ্চাৰৰ পৰা বচাব পাৰে স্কিন কেঞ্চাৰ হৈছে অকল ছানস্ক্ৰীন নলগোৱাৰ কাৰণে তেনেকুৱা একো কথা নহয় কিন্তু ছানস্ক্ৰীন ভেৰি ইম্পৰ্টেণ্ট অফ আৱাৰ স্কিন আৰু মোৰ কিটটোৰ লগতে যিটো ছানস্ক্ৰীন আহিছিলে কিয়ৰ স্কিনৰ হয় সেইটোৱে মানে মই ইউজ কৰোঁ এইটোৱে আৰু এইটো অইল ফ্ৰী ছানস্ক্ৰীন আৰু লাইট ৱেইট হয় য'ত আপোনালোকে ঘৰৰ পৰাই আপোনালোকৰ মুখ চুলি আৰু ছালৰ যিবোৰ প্ৰব্লেম সেইবোৰ ডক্টৰৰ লগত শ্বেয়াৰ কৰিব পাৰিব আৰু এটা ভাল কি জানেনে ইয়াত ডক্টৰৰ লগত আপোনালোকে কনচাল্ট কৰিবলৈ 1 টকাও দিব নালাগে আৰু যিবোৰ প্ৰডাক্ট দিব সেইবোৰ প্ৰডাক্টৰ দাম মাত্ৰ 1500 টকা আৰু এটা ভাল কথা কি জানেনে প্ৰডাক্টখিনি ইউজ কৰিলেতো নহ'বই স্কিনৰ কি হৈছে কেনেকুৱা হৈছে জানিব মন যাব হয় নাই চ' তেওঁলোকে আপোনালোকৰ 20 ডেজৰ মূৰে মূৰে চেকআপো কৰিব আৰু যদি যিকোনো কাৰণত ডক্টৰৰ লগত কথা পাতিবলৈ আপোনালোকৰ মন যায় তেন্তে সেইটো কৰিব পাৰিব এপটোৰ জৰিয়তে ডক্টৰৰ সৈতে ফোনত যিবোৰ প্ৰব্লেম সেইবোৰ আলোচনা কৰিব পাৰিব আৰু 20 দিনৰ মূৰে মূৰে চেকআপৰ কাৰণে আপোনাক তেওঁলোকে নিজে ফোনো কৰিব যিটো চেকআপৰ একদমেই ফ্ৰী হয় যদি অফলাইন ডক্টৰৰ ওচৰত দেখুৱাই কনচাল্ট কৰে তেন্তে বাৰে বাৰে পইচা দিব লাগিব হয় নাই আৰু এইবোৰ প্ৰডাক্টৰ কোনো সাইড এফেক্ট নাই কাৰণ এই সকলোবোৰ একদমেই প্ৰমাণিত ডক্টৰে প্ৰেছক্ৰিপশ্যন কৰে আৰু গতিকে কোনো ডাউট নথকাকৈ কিয়ৰ স্কিন ইউজ কৰিব পাৰে কিয়নো ডক্টৰে আপোনালোকৰ স্কিনৰ সকলোবোৰ প্ৰব্লেম বুজি লৈ প্ৰডাক্টসমূহ দিয়ে আৰু বতৰ ধূলি বালি বা মুখত লাগি যায় পিম্পলছ বহুত উঠে কাৰণ মই কি কৰোঁ তেতিয়া কিয়ৰ স্কিনৰ আৰু এটা প্ৰডাক্ট আছে মোৰ লগত পিম্পলৰ কাৰণে মই ডাইৰেক্ট সেইটোৱে লগাই দিওঁ লাষ্টত এটা কথা কৈ লওঁ ল'ৰা হওক বা ছোৱালী হওক মুখ চুলি আৰু ছালৰ সৈতে জড়িত যিকোনো সমস্যাত কিয়ৰ স্কিন ইউজ কৰিব পাৰে গতিকে এবাৰ ইউজ কৰি চাওক কিয়ৰ স্কিন মইতো ভাল ৰিজাল্ট পাইছোঁ লগতে আপোনালোকৰ যি প্ৰব্লেম হৈছে সকলোবোৰ সলভ কৰক আৰু ধুনীয়াকৈ কিয়ৰ স্কিন ব্যৱহাৰ কৰক আৰু এইফালে ফাইনেলি আহি পাই গ'লোঁ সি জুডিঅ'ত মানে ইয়াতে ইমান ধুনীয়া কালেকশ্যন আছে মানে মই দেখিয়ে চাওক চব গাৰ্লছৰ হয় মানে লেডিজৰ ইমান ধুনীয়া ধুনীয়া কালেকশ্যন ৰাখিছে মোৰ বহুত ভাল লাগিছে আৰু ইয়াত আহি পেলাই এইটো কাৰণে মোৰ ভাল লাগে বহুত ধুনীয়া ধুনীয়া আৰু এইটো ইফালে গুচি গ'লে মোৰ এইটো চ' এতিয়া যিহেতু টিকলাটোৰ কাৰণে মানে আহিছোঁ ন চইচ কৰিবৰ কাৰণে চ' এতিয়া যাওঁ বেবী কাপোৰৰ ওচৰত ইয়াত আহি পেলাই মানে পাগলে হৈ যায় আৰু ইয়াতে মানে ইমানেই ধুনীয়া কালেকশ্যন ৰাখে ন গাড়ী মই পাগলা হৈ যাওঁ সঁচাই কৈছোঁ আৰু
দাম চাই কাপোৰটো মানে ইমানেই বেষ্ট দিয়ে নহয় বহুত ভাল লাগে আৰু এইফালে ল'ৰা মানুহৰ কালেকশ্যন চাওক কি বঢ়িয়া কি মজা মজা চাই মই এইবাৰ পাই দিছোঁ তুমিতো পাগলেই গৈছা চাগে কিন্তু চাম মই এতিয়া কি ভাল লাগিছে আৰু ছোৱালী মানুহৰ কালেকশ্যন বেছিকৈ ভাল লাগিছে বাৰু কিন্তু মইতো যেতিয়া লৈ থাকোঁ আৰু আজি নলওঁ এই সৰু সৰু টিকলাবিলাকৰ কাপোৰ আৰু ইমান মৰম লাগিছে ৱাও এইকেইটা চাওক না এইকেইটা পিচ মানে ইমানেই কিউট লাগিছে ন ৱাও এইটো চাওক ইমান কিউট লাগিছে মজা লাগিছে এইটোতো আৰু মজা লাগিছে মই এইকেইটা লৈ ল'লোঁ আৰু আগতে মই নেইল পলিচ লগাই একদম ভাল পোৱা নাছিলোঁ বা জুডিঅ' আহি পেলাই মোৰ নেইল পলিচত কি লাগিলে নাজানো ভাল লগা হৈ গ'ল আৰু এখন জুডিঅ'ত মানে কি হ'ল কাপোৰ সৰু পোৱালী কাপোৰ কালেকশ্যনবিলাক মানে মোৰ ভাল নালাগিলে চ' সেইকাৰণে নল'লোঁ এতিয়া বেলেগ এখন নেক্সটৰ পৰা মানে গৈ পেলাই লৈ আহোঁগৈ ত' ভিডিঅ'টো বহুত দীঘল হৈ যাবগৈ একদম ডাইৰেক্ট গৈ আমাৰ ঘৰত লগ পাই আছোঁ আৰু বাকী বাৰ্থডে চেলিব্ৰেটো আছে ন সেইকাৰণে ডাইৰেক্ট গৈ ঘৰত লগ পাই আছোঁ 2000 years later. চ' হেল্ল' চ' আজি নেক্সট ডে কালি ধুনীয়াকৈ তেজপুৰৰ পৰা আহি পালোহি আৰু টিকলাটোৰ কাৰণে ধুনীয়াকৈ মানে কাপোৰ চাপোৰবিলাক মানে চইচ কৰা মানে দেৰি হৈ গ'ল আৰু ৰাতিও হৈ গ'লকৈ আপোনাৰ ঘৰ আহি আমি 8:30 বজাত পাইছোঁহি ন 8:30 বজাত পাইছোঁহি চ' তেতিয়া একো মানে ভিডিঅ' চিডিঅ' নকৰিলোঁ অহাৰ সময়ত মানে হেলমেট চেলমেট পিন্ধি লোৱা হৈছে ন আৰু তেনেকৈ আহোঁতেই মানে বহুত এই ছাইডটো এতিয়া মানে এই কঁকালৰ মোৰ এইটো ছাইড নহয় এই ছাইডটো পূৰা মানে বিষ এতিয়া মই একো মানে হিলাবই পৰা নাই আৰু এতিয়া সিও মানে গাড়ী চাড়ী চলাই আহে ন চ' মানে সিও ট্ৰাইড হৈ গ'লগৈ চ' সেইকাৰণে মানে ভিডিঅ' চিডিঅ' নকৰিলোঁ হয়নে 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 নহয় পাইছে দুখ পাইছে হেল্ল' হেল্ল' কি খবৰ ভাল কাৰ বাৰ্থডে ভাইটি 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 বাৰ্থডেত কি খুৱাব নকওঁ বাৰু আৰু হেৰি কি তোৰ বাৰ্থডেত কি খুৱাব খাচী মাংস আৰু গাহৰি পেটু গাহৰি পেটু কোনে খায় গাইজ চ' এতিয়া মাহঁতে মানে কি বাৰ্থডে কাৰণে যোগাৰ কৰিছে আৰু কাৰ বাৰ্থডে হয় আপোনালোকক কৈছিলোঁৱে ন আৰু বাৰ্থডে বয়টো আহিয়ে গ'ল হেল্ল' এইফালে চাই দিয়া এইটো সাংঘাতিক দুষ্ট মানে কি ক'ম আৰু ইয়াৰ কথা ওলোৱা এইফালে চোৱা তুমি কেক নাকাটা তুমি কেক কাটিবা নাই হা তুমি কেক কাটিবা নাই এইফালে চোৱা আৰে ন এইফালে চোৱা তুমি কেক কাটিবা নাই কেক কাটিবা নাই তুমি কেক কেনেকৈ কাটিবা কাৰণ পুখৰটো দা চকু অকণ মাৰি দিছোঁ চকু অকণ মাৰি দিয়া চকু অকণ দিছে দেখিছা ত' সি পলাইছে এইটোৱে হ'ল আমাৰ বাৰ্থডে বয়টো এইটো টিকলাটো এইটো এইফালে আমাৰ ড্ৰয়িংটো আপোনালোককতো হোম ট'ৰত দেখাইছিলোঁৱে আৰু ইয়াতে মানে এনেকৈ চিম্পুলকৈ মই আৰু জ্ঞান দাদাই মানে ডেক'ৰেশ্যনটো কৰি দিছোঁ চিম্পুলকৈ আৰু ময়োতো কৰিছোঁ থেংক ইউ দেই মোক হেল্প কৰা কি কৰিছা কি বেকা ডাঙৰীয়া ত' থেংক ইউ তুমি মোক হেল্প কৰি দিছা যে আৰু এইফালে এইটো চাই দিল বনাই দিছে ভাল লাগিছে এতিয়া লাইটটো মানে দিয়া নাই আৰু একেবাৰে মানুহ চানুহ আহিলে মানে কেক চেক কাটা খাম ধুনীয়াকৈ দিম আৰু হয় নাই আৰু ইফালে ধুনীয়াকৈ চেলিব্ৰেট দুটাও আনি থৈ দিয়া আছে কি বুলি কয় চেলিব্ৰেট পেপাৰ ন কি বুলি কয় এইটো মই নাজানো পাৰ্টি পেপাৰ বুলি কয় আমি আনপঢ় যে আমি একো নাজানো বেলুন ফুলাই দিছোঁ অঁ হয় মই তোমাৰ নামটো ল'বলৈ পাহৰিয়ে গৈছিলোঁ নহয় এতিয়া কৈ দিছোঁ দেই থেংক ইউ ভেৰি মাছ নালাগে ভাল লাগিছে ন বাজে ক'বই পৰা নাই নে নাতিনীয়েকৰ বাৰ্থডে যে ক'বই পৰা নাই কেক পায়স ৰসগোল্লা পুৰি দালি চাটনি এইটো হ'ল বাৰ্থডে খানা মই খাই আছোঁ দেই
আৰু এইফালে যে বহি আছোঁ মই দেখিছেনে তো কিহৰ কাৰণে বহি আছোঁ জানে মোবাইল টিপি মানে ইও লিগলাই চাই আছে ময়ো চাই আছোঁ কি হ'লে জানেনে এইফালে স্পাইৰেল পটেটো বোলে বনাই আছে ওপৰত দেখিছে লগাই থৈছে তো দীঘলী পুখুৰীটো যাব নোৱাৰোঁ তো ইয়াতে মানে স্পাইৰেল পটেটো ভাইবটো লৈছোঁ আৰু তো কেনেকুৱা হয় টেষ্টিটো খাই মেলি আপোনালোকক কৈ আছোঁ স্পাইৰেল পটেটো খাই হা খাব পাৰিছ হা আৰু তুমি খাব পাৰিছা নাই খাব পাৰিছা নাই এইটো মই খোৱাই নাই আজি ফাৰ্ষ্ট টাইম স্পাইৰেল পটেটো শুনি আজি ফাৰ্ষ্ট টাইম খাইছোঁ ন বহুত ধুনীয়া ঐ হা সঁচাই ধুনীয়া ডেইলি এনেকৈ স্পাইৰেল পটেটো খালৈ মেলি বাৰ্থডে মানে পাৰ্টি চাৰ্টি কৰিলোঁ বহুত বেছি ভাগৰ লাগিছে বোলে চাওক হৈ গ'ল বেছি কি হ'ল কি প্ৰব্লেম ভাগৰ প্ৰব্লেম বোলে তাই আৰু স্পাইৰেল পটেটো যদিও কথা কৈলোঁ চব গাইজ আমি মানে এতিয়া জামুকি ঘৰত আছোঁ ন ত' আমাৰ মানে মাৰ লগত এতিয়ালৈকে মানে প্ৰেংক কৰা নাই যদি প্ৰেংক ভিডিঅ' লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত ক'ব মানে কি প্ৰেংক লাগে সেইটোও ক'ব মানে মোৰ মাৰ লগত পুৰা ধবাকাকৈ কৰিব প্ৰেংক ভিডিঅ'টো চ' এইটো ভিডিঅ' কমেণ্টতে ক'ব আপোনালোকে আৰু আজি ভিডিঅ'টো ইমানেই আছিলে আৰু মোৰ টিকলাটো আৰু এটা ক'ব লগা আছে যি স্পাইৰেল পটেটো খালোঁ নহয় কেনেকুৱা লাগে খাই ফিডবেক নিদিওঁ আৰু তেওঁ মানে সেই গুৱাহাটী মানে দীঘলী পুখুৰীত মানে স্পাইৰেল পটেটো ফিলটো ল'লোঁ ইমানটোৱে ফিডবেকটো মই কৈ দিছোঁ জামুগুৰিত যিহেতু জামুগুৰিত খাইছিলোঁ স্পাইৰেল পটেটো আৰু এইকণ কি জেগা বুলি কয় পাহৰিলোঁ মানে যোনে জামুগুৰিবাসী ৰাইজে যদি চাইছে যে আগতে যে মেলা হয় যে আমাৰ যে আপোনাৰ এই বজাৰৰ ফালে য'ত ডেইলি বজাৰ বহে ন সেইকণতে মানে আছে তাতে খাই চাব লাগে তাতে খাই চালে গম পাই যাব মানে মোৰ ফিডবেকটো মই তো মানে মই এটাই ক'ম মানে দীঘলী পুখুৰীৰ ফিলটো ল'লোঁ সেই স্পাইৰেল পটেটো খোৱা ফিলটো ল'লোঁ তো ভাল হৈছিল ইয়াৰ পিছত আপোনালোকে যদি ইয়ালৈ আৰু টিকলাটোৰ কাৰণে আমাৰ ভৱিষ্যতে ভাল হ'বৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব কমেণ্ট ছেকশ্যনত জনাব আৰু ইমানে আৰু প্ৰেংক ভিডিঅ'টো লাগে নে আপোনালোকে কমেণ্ট ক'ব আৰু আজিলৈ বাই 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 আৰু ইফালে দেখিছে উৎপাতটা দেখিছে তো আজিলৈ বাই বাই তাতে ভিডিঅ'টো ইমানেই আছে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো গুড নাইট